নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আজি ৰিজাল্ট ডে অৰ্থাৎ আজি ভাগ্য নিৰ্ণয় হ'ব 11510 জন পৰীক্ষাৰ্থীৰ ভৱিষ্যত অৰ্থাৎ তেওঁলোকে আজি চাকৰি পাবনে নাপায় আৰু দ্বিতীয় বৰ্গৰ স্তৰত যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পদসমূহৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা জনাইছে আৰু পুৱা 11 বজাত ফলাফলসমূহ ঘোষণা কৰিব সেবাৰ ৱেবছাইট যোগে আপোনালোকে ফলাফলসমূহ লাভ কৰিব পাৰিব আৰু 1 লাখ যি চাকৰি লক্ষ্য লৈছে তাৰে আন এটা অগ্ৰগতি তেওঁলোকে আজি দিব বিচাৰিছে আৰু খন্তেক সময় পিছতে এই ফলাফলসমূহ ঘোষণা কৰিব আপোনালোকে সেবাৰ ৱেবছাইট যোগে গোটেই ফলাফলখিনি লাভ কৰিব সকলো পৰীক্ষাৰ্থীলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জনালো এবাৰ আপোনালোকক জনাব বিচাৰিছো যে কি পোষ্ট আছিল এবাৰ আপোনালোকে চাই লওক এইখন হৈছে সেবাৰ যিখন আপোনালোকৰ তৃতীয় বৰ্গৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিলে সেই বিজ্ঞাপনৰ সবিশেষ তেওঁলোকে 5টা বিভাগত ভাগ কৰিছিলে পদসমূহ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ বেচেলৰ ডিগ্ৰী তাৰ পিছতে আছিলে হায়াৰ সেকেন্ডাৰী পাস লগত দিছিলে হায়াৰ সেকেন্ডাৰী সায়েন্স আৰু দিয়া হৈছিলে এছএছএলসি যিসমূহ ড্ৰাইভাৰ পদৰ কাৰণে আবেদন বিচাৰিছিলে এইখিনি হৈছে তেওঁলোকে 5টা বিভাগত ভাগ কৰিছিলে পদসমূহ আজি যিসমূহ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব তেওঁলোকক 9 তাৰিখে ডিপাৰ্টমেণ্টসমূহ এলট কৰা হ'ব অৰ্থাৎ ডিপাৰ্টমেণ্টসমূহৰ তেওঁলোকৰ লিষ্ট হয়তো 9 তাৰিখে প্ৰকাশ কৰি দিব পাৰে কাৰণ যেহেতু মুখ্যমন্ত্ৰী মহোদয় কেইদিনমান কৈছিল যে কেইদিনমান পূৰ্বে কৈছিলে যে লটাৰী যোগে যিসকল পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব তেওঁলোকৰ ডিপাৰ্টমেণ্টসমূহ নিৰ্বাচন কৰা হ'ব গতিকে লটাৰী যোগে নিৰ্বাচন কৰিব বুলি তেওঁলোকে যেহেতু সিদ্ধান্ত লৈছে গতিকে 9 মেত হয়তো লিষ্ট হয়তো দিবও পাৰে যে যিসকলে আজি উত্তীৰ্ণ হয় আৰু কাইলৈ ঘোষণা কৰিব চতুৰ্থ বৰ্গৰ ফলাফল আৰু প্ৰায় 11 বজাতে খুব সম্ভৱ ঘোষণা কৰিব পাৰে আৰু মুখ্যমন্ত্ৰী মহোদয় হয়তো আজি টুইট কৰিব পাৰে যিসকলে আজি উত্তীৰ্ণ হ'ব আৰু কাইলৈ যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে সাজু হওক জীৱনৰ আন এটা নতুন যাত্ৰাৰ বাবে আৰু 11 মেত আপোনালোকে এপইণ্টমেণ্ট পাব ইতিমধ্যে কেবিনেটে এইটো সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ও কেইদিনমান পূৰ্বে জনাইছে